১৫শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ নামত অসমৰ বঙাইগাঁও জিলাত সেতু নিৰ্মাণ কৰা হয়। ৮৩ চনৰ নৱেম্বৰ মাহত ইন্দিৰা গান্ধীয়ে যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগ কৰাৰ উদ্দেশ্যে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰে। চনৰ ডিচেম্বৰ মাহত অসমীয়া আঘোণপুৰ মাহত নিৰ্মাণৰ বাবে অনুমতি লাভ কৰে। বছৰৰ পিছত 1998 চনৰ 15 এপ্ৰিল 1 বহাগত অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰে। এই সেতুৰ দৈৰ্ঘ্য 2.84 কিলোমিটাৰ, বহল 11.50 কিলোমিটাৰ, ব্যয় হৈছে 368 কোটি টকা।